হাই হেল্ল' দোস্ত নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি নতুন বছৰৰ আজি প্ৰথম দিন সকলোকে শুভেচ্ছা যাতে ভালে ভালে সুখীময় হওক তাৰ বাবে আশা ৰাখিলোঁ। আৰু বিয়া 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 কৰাই দিব লাগে। বিয়া কৰাই দিব নালাগে কি কথা ক'ব আহিছা, বিয়া কৰাই দিব লাগে এইটো বাদ দিয়া। কি আৰু আজি কিবা কয় না, নতুন বছৰৰ শুভেচ্ছা জনাই ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। খোজকাঢ়ি গাঁৱৰ মাজেদি ঘূৰি আহোঁ। আজি যে সেইখন ৰাস্তাতে আহিব লাগে মোৰ ঘৰৰ পৰা, এই সিফালে মোৰ ঘৰ। আচ্ছা দিয়া আচ্ছা থাক আৰু কথা নাই, পিছত কিনে মেইন ৰাস্তা পালোঁ। ইয়াৰ কাহিনী হৈছে দুটা বদমাছ দুটা আগত গৈ আছে না, সিফালে যে ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰ দিছে দেখোন। সি দুটা বহুত বদমাছ আগত গৈ আছে। সি আগতো আৰু বেছি বদমাছ, সি ব্লেক কালাৰৰ টি চাৰ্ট পিন্ধিছে, এইটো আৰু বদমাছ বেছি। বলক আজি আমি পঢ়ি অহা সেই এল পি স্কুলখন চাই আহোঁ, যাৰ পৰা ডাঙৰ হৈছোঁ, যাৰ পৰা শিষ্টাচাৰ শিকিছোঁ। মানে সৰুৰ পৰা যিটো মানে শিক্ষা প্ৰথম পাইছোঁ সেইটো হৈছে এল পি স্কুল। এল পি স্কুলৰ আগতে আছে অংগনবাদী, সেইটো নহয় বাদ দি, কিন্তু এল পি স্কুলে মেইন। তেতিয়া বয়স 5 পৰা 7 বছৰ বয়স থাকে, সেই সময়ত মানে ফাৰ্ষ্ট শিক্ষা লাভ কৰা এল পি স্কুল বুলি ক'ব পাৰি। আৰু এল পি স্কুলে যিটো মানে শিক্ষা দিয়ে, মানে এম ই স্কুলে মানে সিমান কষ্ট কৰিব নালাগে। আৰু এল পি স্কুলে হায়েষ্ট কষ্ট কৰিব লাগে। ব্যৱহাৰ ভাষা কেনেকৈ চলিব লাগিব সকলো এল পি স্কুলৰ পৰাই প্ৰায় মানুহে শিকি যায়। সৰুৰ পৰা যিটো শিক্ষা সেইটো এল পি স্কুল বুলি মই ক'ব পাৰোঁ। এই বলক এই পুৰণি এল পি স্কুলখন চাই আহোঁ। আজি চাওক সেইফালে আছে এল পি স্কুল, দেখাই আছোঁ মই পঢ়ি যোৱা সেই এল পি স্কুল তালুকদাৰ চুপা প্ৰাথমিক বিদ্যালয় বিলটাৰী। এইটো আছিলে ক্লাছ 1, এইটো 2 আছিলে আৰু এইটো আছিলে 5। মই থাকোঁতে মানে এই স্কুলত এইটো নাছিলে। এইটো বৰ্তমান এইটো অফিচ ৰুম বনাইছে, এইটো নাছিলে মই থাকোঁতে। পিছত কিন্তু টেংকি চেংকি একো নাছিলে, এইবোৰ পিছত দিছে মই যোৱাৰ পিছত। আজি 7 বছৰ হ'ল মই গুচি গৈছোঁ। এইটো ৰুম নাছিলে, কিন্তু এইটো কাম আৰম্ভ কৰিছিলোঁ মই থাকোঁতে। যেতিয়া মই ইয়াতে আছিলোঁ, তেতিয়া মই জেচ আছিলোঁ, তেতিয়া মই অলপমান চুচু দি আহিলোঁ। এই কি চুচু দি কথা ক'ব আহিছা, এইটো ৰন্ধাঘৰ, ৰান্ধনীয়ে যে ৰান্ধে সেইটো ৰন্ধাঘৰ। আৰু সেইটোতো বৰ্তমান এইটো ক্লাছ 5 বনাইছে, আৰু এইটো 4-3 ক্লাছ 5-4-3 বনাইছে। আৰু ইয়াতে আছে মানে এইটো কিয়া চুচু কৰিব লগা জাগা। এইটো আৰু এইটো ইয়াতে কেইদিনমান আগত এই ব্লেটাৰীৰ কেইজনে মানে ইয়াতে জিমৰ বনাইছিলে, আৰু ইয়াতে মাৰিছে জিম। সিফালে মাৰিছে। দুটা আহিছে মোৰ লগত,